কবিতাৰ শিৰোনাম আবেগবোৰ যেতিয়া ক্ষোভিত হয়। কবি বিকাশ শৰ্মা। আবেলি ৰঙা বেলিটো নৈত উপঙি থকা দেখি সপোনবোৰে হয়তো ইজনে সিজনৰ লগত চিনাকি হৈছিল। দেখিছিলোঁ তোমাৰ শিৰত উজলি উঠা ৰঙা সেন্দুৰৰ ভিতৰৰ সুখৰ পৃথিৱী ক'ৰবাত কিবা এটা হেৰাইছে। অসীম সাগৰৰ অপৰিসীম অবত্যকৰ ভাষাৰ বুজাব নোৱাৰা তাৰকা ছবিখনি যেন সকলোৱে কোলাহলত নিম্নমান চৰাই কজলা পাখি। মই উজাই যাওঁ অন্ধ ফুলবোৰৰ সুবাস বিচাৰি আবেগৰ মলয়াত আশাৰ চাকি গছি পুনৰ জ্বলাবলৈ, য'ত ভগা শিলটোৱে মোক বাধা দিছিল। দুখবোৰে মোক আগুচি ধৰিছিল। কোনে আনি দিব মৰমৰ একাষাৰ মাত। কেওফালে সময়বোৰ ক্ষোভিত হৈছিল। অস্থিৰ হৈ মই আকৌ সেই অৰ্ধস্পৰ্শ ছবিবোৰ, য'ত মুগ্ধ হৈছিল ৰাস্তাত পৰি থকা অনাথ শিশু। কোনে তুলি দিব মৰহা ওঠত গোলাপৰ সুবাস। যদি এজনী চৰাই হলোহেঁতেন, তেতিয়া আহত প্ৰেমৰ চিঠিবোৰ দুবাহুত কঢ়িয়াই পুনৰ জীপাল কৰিলোহেঁতেন।